তোমাক শুনা না এটা কথা কওঁ কি মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ তোমাক ক'ম বুলি কি কথা জলদি ক ইমান চেলাই থাকিব নালাগে জলদি ক মোৰ নহয় এটা ল'ৰাৰ লগত চিনাকি হৈছে ল'ৰাটো মোক ভাল লাগিছে মানে ভাল লাগিছে আৰু মানে বুজি পাইছা ন কি কোন ল'ৰা ক'ত থাকে কি কাম কৰে আচল সি ডুবাইত থাকে এনে আচল পেৰিছৰ হয় বাট সি ডুবাইতে থাকে এতিয়া ডুবাইত কাম কৰি আছে এনেকৈ থাকে আৰু তই কেনেকৈ লগ পালি কেনেকৈ লগ পালোঁ মানে সিয়াক মানে প্ৰথম দেখিছিলোঁ ইনষ্টাগ্ৰামত তাতে মানে দেখিলোঁ তাৰপিছত ফেচবুকত চিনাকি হ'ল সি মানে বহুত লাইভ আহিছিলে আৰু তেনেকৈ তাৰপিছত আৰু মোৰ নম্বৰ লৈ ল'লে মানে হোৱাটছআপৰ তাৰপিছত হোৱাটছআপত কথা পাতি প্ৰেম হ'ল আৰু বঢ়িয়া দেখোন ইমান সুখৰ কথা ইমান চিন্তা কৰিছা দেউতাৰে আৰু মোৰ কথা হা দেউতাৰে পইচা খৰচ হ'ব বুলি তই ইমান সহজ উপায় এটা বাছি লৈছা বঢ়িয়া হৈছে দে বৰ সুখী মই তুমি ইমান সুখী তই এতিয়া এটা কাম কৰ স্নেপচেটত তই ৰিং চেৰিমনিটো কৰি ল টুইটাৰত বিয়াখন পাতি ল'বি টেলিগ্ৰামত তই হানিমুন মানাই আহিবি আৰু বাচ্চা তই ফ্লিপকাৰ্টৰ পৰা নাইবা এমাজনৰ পৰা অৰ্ডাৰ কৰি দিবি যা একো নাই একদম সহজ বঢ়িয়া একদম ডিজিটেল আৰু গিৰিয়াৰৰ লগত যদি কাজিয়া লাগি থাকে তেনেহ'লে OLX-ত বিক্ৰী কৰি দিবি নাইবা ফ্লিপকাৰ্টত বা এমাজনত এক্সচেঞ্জো পায়